নমস্কাৰ আজি এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ আগষ্ট। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আটাইতকৈ ভাল খবৰ। ৩.৮ লাখ লোকক প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ। ৫,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে ৫,০০০ কোটি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৃহৎ ঘোষণা। চাহ বাগিচাৰ লোককো গৃহ নিৰ্মাণ কৰি দিয়া হ'ব। লগতে বানাক্ৰান্ত লোককো বাবে বিশেষ ঘোষণা। বানাক্ৰান্ত লোকে পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ। কৰিব পাৰিব, কেনেকৈ কৰিব আবেদন, সবিশেষ জানো আহক আজিৰ এই ভিডিঅ'টোত। প্ৰথমৰ পৰা লৈকে স্কিপ নকৰাকৈ চাই যাব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে লাখ লাখ গৃহহীন লোকৰ বাবে ডাঙৰ খবৰ। নতুনকৈ ৩.৮ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত ৩.৮ লাখ লোকে গৃহ নিৰ্মাণৰ অনুমোদন। কেন্দ্ৰৰ ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ'ব ৫,০০০ কোটি টকা। বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ অনুমোদন। গৃহহীন লোকৰ বাবেও ভাল খবৰ আহি পৰিছে। দেখা গৈছে যে চাহ বাগিচাৰ লোকসকলেও এইবাৰ পকী ঘৰ পাব। চাহ বাগিচাৰ অঞ্চলৰ গৃহ নিৰ্মাণতো কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সহায়। কৃষি খণ্ডৰ উন্নয়নৰ বাবে ১৩৯ কোটি টকাৰ অনুদান কেন্দ্ৰৰ। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত এই অনুমোদন। সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। দেখা পাইছে যে ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ'ব ৫,০০০ কোটি টকা। বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ অনুমোদন। চাহ বাগিচাৰ গৃহহীন লোকৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চাহ বাগিচা অঞ্চলত নিৰ্মাণতো কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সহায়। কৃষি খণ্ডৰ উন্নয়নৰ বাবে ১৩৯ কোটি টকাৰ অনুমোদন। অসমৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩.৮ লাখ লোক নতুন অনুমোদন। বিনিয়োগ কৰা হ'ব প্ৰায় ৫,০০০ কোটি টকা। বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন। অসমৰ চাহ বাগিচা লোকৰ বাবে এক গৃহ নিৰ্মাণতো কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সহায়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত অনুমোদন। সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ'ব ৫,০০০ কোটি টকা। ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত নতুনকৈ ৩.৮ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩.৮ লাখ লোকৰ গৃহ নিৰ্মাণৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। আজিৰ এই ভিডিঅ' যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যেতিয়া আমি ভিডিঅ'সমূহ আপোনালোকৰ মাজত এৰিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ সহজতে পাব। আৰু আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ।